জীৱশ্ৰেষ্ঠই লজ্জানত কৰিলে মানৱ সমাজক। শহুৰ দেউৰেকৰ কামনাৰ বলি বোৱাৰী। হয়, আপুনি ঠিকেই শুনিছে, এবাৰ পিতা পুত্ৰৰ কামনাৰ বলি বোৱাৰী। স্বামী বিদেশত থকাৰ বাবে অকলশৰীয়া বোৱাৰীক দীৰ্ঘদিনে ধৰ্ষণ চলোৱাৰ অভিযোগ শহুৰ দেউৰৰ বিৰুদ্ধে। এই লজ্জাজনক ঘটনাটি সংঘটিত হ'ল গোলকগঞ্জৰ ছাগলীয়াৰ দ্বিতীয় খণ্ডত। দুৰ্ভগীয়া বোৱাৰীগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে হায়দৰাবাদত। 6 মাহৰ পৰা অকলশৰে ঘৰখনত থাকে বোৱাৰীগৰাকী। এই সুযোগ গ্ৰহণ কৰি 3 মাহৰ পৰা বলপূৰ্বক ধৰ্ষণ চলাই গৈছিল নিজ শহুৰ কাজিমুদ্দিন মিয়াই। পৈতৃক বিচাৰি অৱগত কৰে শাহু আইক, কিন্তু বঞ্চিত হয় কোনো ন্যায় পোৱাৰ পৰা। ঘটনা সন্দৰ্ভত শাহুৱে জনাই সৰু পুত্ৰ অৰ্থাৎ বোৱাৰীগৰাকীৰ দেউৰ খয়বাৰ আলীক। এইবাৰ পাখণ্ড খয়বাৰ আলীৰো চকু পৰে মাতৃসম বৌৱেকৰ ওপৰত। 3 ডিচেম্বৰৰ নিশা দিয়ে সহবাসৰ প্ৰস্তাৱ। বোৱাৰীগৰাকী অস্বীকাৰ কৰাত চলাই শাৰীৰিক নিৰ্যাতন। সেইদিনাৰ পৰাই দেউৰে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ বিপৰীতে কাৰোবাক জনালে হত্যাৰ ভাবুকি দিয়ে। উপায়ন্তৰ হৈ মংগলবাৰে বিয়লি ছাগলী আৰক্ষী চকীত বোৱাৰীগৰাকীয়ে এখন এজাহাৰ দিয়ে। আমাৰ ওচৰত উক্ত দুৰ্ভগীয়া বোৱাৰীগৰাকীৰ ভাষ্য আছে, শুনাই ল'ব বিচাৰিছো। ঘটনাটা আমার শ্বশুর মনে হয় 3 মাস থাকি আমার সাথে এমন চলছে। 3 মাসের পর চলেছে, আপনি কাউকে কোয়া নাছিল? করছি, তারপরে আমার শ্বশুরকে জানাছি আমার শ্বশুরকে জানাছি, সেটা আমার শ্বশুরে কিছু কয় নাই, কোনো কয় নাই। তারপরে আমার কি তখন কয় আমার দেওরকে মনে করো জানাজানি করছে, আমার শ্বশুরি দেওরকে জানাজানি করছে, করার পর সেটা আমার দেওরে আমার মনে করো ওইলে চাইছি, দেওরও আমার করে চাইছি, না দেই দেখি সেটা দেওরে আমার ধরে মারছি। খয়বার আলী, কাজিমুদ্দিন। আমার স্বামী হায়দ্রাবাদে থাকে, মনে করো মিস্ত্রি, রাজমিস্ত্রি কাম করবে লাগছে হায়দ্রাবাদে। আমার ছাগলিয়া গেটের পার আসাম কেস দিছি। খয়বার আলী আর আমার শ্বশুরের নামে। আগমনীৰ পৰা ইমলি সুলতানৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।